তো তাৰ আগতে 360 ভিউটো আপোনালোকে অকমান এনজয় মানে কিছুমান কাম নিজে কৰাটো বহুত ইম্পৰ্টেণ্ট হয় যেতিয়া আপুনি নিজে কৰিব কিছুমান কাম নিজৰ লাইফৰ ক্ষেত্ৰত কাম কৰিবলৈ আগবাঢ়িবলৈ আপুনি নিজে সাহস পাব তো আজি সেইটো কাৰণে অকলে আহিছোঁ এনেকুৱা এটা জাগাত মানে বাক্সা ডিষ্ট্ৰিক্টত আহিছোঁ তো যিয়ে নহওক গাইজ খুলুংবাই মানে নমস্কাৰ আদৰণি জনাটো হয় ময়ো ক'লোঁ আপোনালোকক খুলুংবাই ফ্ৰম বাক্সা ডিষ্ট্ৰিক্ট ৱেলকাম টু মেন মেড ৰিভাৰ আইলেণ্ড জোচ আছে তো আজি জোচৰ ভিডিঅ'ৰ কাৰণে অকণমান মানে বেছিকৈ জোচ হৈ গৈছে কাৰণ এই জেগাটো আপোনালোকক দেখাবৰ কাৰণে মই বিৰাট ইচ্ছা আছিলে তো সেইটোৰ কাৰণে এই জেগাটো আহিছোঁ আৰু ডেফিনেটলি আজি দেখাম আৰু আজিৰ ভিডিঅ'টো ফুল অফ জোচ হ'ব আৰু ফুল অফ নেচাৰ পাব কাৰণ আগত যাই আছোঁ আৰু এটা ধুনীয়া জেগা যিটো হয় নাগৰাজুলি টি ষ্টেট হয় তাতে চাই অ'কে যিহেতু ৰাতিপুৱাই ঘৰৰ পৰা আহিছোঁ তাৰ কাৰণে অকণমান এনাৰ্জি লাগিব আৰু এনাৰ্জিৰ কাৰণে অকণমান চাহটো খাই ল'ম বুলি মই ভাবিছোঁ কিন্তু লাগিছে এনেকুৱা দাদা চাহ হ'বনে চাবাম তো এতিয়া ৰাতিপুৱাৰ টাইম অকণমান ধুনীয়াকৈ চাহটো খাই লওঁ খাই নামটো কি প্ৰেমলাল মজা নাম দেখোন একদম আৰু ঘৰ পাইতে অ' মোৰ আগত পাই তো মানে পুৰা জাল বনোৱাত এক্সপাৰ্ট কেতিয়া মাৰিবি মাছ মানে কেতিয়া হৈ যাব এইখন হৈ যাব না লাহে লাহে 2016 চনত ডিচেম্বৰত মানে আপোনাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইটো হেৰি কৰিছিল অপেনিং কৰিছিল অপেনিং নহয় এইটো ষ্টাৰ্ট কৰিছিল মানে তো হৈ গ'ল খোৱা লোৱা ইয়াতে আৰু খোৱাৰ পেট পূজা যিখিনি কৰিবলৈ কৰিলোঁ দাদাহঁতকো লগ পালোঁ ভাল লাগিলে লোকেল মানুহ হয় আৰু দাদাহঁতে মানে মোক সুধি আছে কোনটো চেনেলত আহিব মানে মই একচুৱেলি সৰু সুৰা ইউটিউব চেনেল চলাই আছোঁ এক্সপ্ল'ৰ কৰি আছোঁ লোকেল জেগাখিনি তো সেইটো কাৰণে দাদাহঁতে ক'লে কোনটো চেনেল মই দাদাহঁতক দেখাই দিওঁ ছাবস্ক্ৰাইবো কৰি দিওঁ তো এতিয়া এইখিনি কৰি আগত যাওঁ থেংক ইউ দাদা ঠিক আছে তো দাদা এটা সুধিলোঁ এইটো এৰিয়া আপোনাৰ আগতে এই গোটেই এৰিয়াটো যদি আপুনি যদি চাব গম পাইছে এই গোটেই এৰিয়াটো মানে আপোনাৰ নদী আছিলে আৰু এই নদীটো আপোনাৰ হিমালয়ৰ পৰা আহিছে মানে ভূটান আৰু আমাৰ ইণ্ডিয়াৰ বৰ্ডাৰৰ পৰা কিন্তু গাইজ কি ক'ম আৰু এই জেগাটো এইটোৰ কাৰণে মোৰ ইচ্ছা আছিলে মানে ভাবক এটা নদী আছিল সম্পূৰ্ণ নদী বহুত ডাঙৰ নদী হয় আৰু সেই নদীটোৰ পৰা শিল উঠাই এটা পুৰা দ্বীপ বনাই দিছে দ্বীপ মানে আইলেণ্ড সেইটো কাৰণে কোৱা হয় ৰিভাৰ আইলেণ্ড বনাইছে যদি ড্ৰোন থাকিল হয় আপোনালোক ওপৰৰ পৰা দেখাব পাৰিলোঁ হয় বাট কিন্তু ভাই এটা কথা মই মানিছোঁ ভাবক ইমান তলত আছিলে তাৰ পৰা ইমানলৈকে উঠাই দিছে আৰু অকণমান নহয় গোটেই ৰাউণ্ডটো আপোনাৰ দ্বীপ বনাই দিছে মজা 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 এনেকুৱা লাগে এনেকুৱা পৰিৱৰ্তন লাগে আৰু যদি এইটো পুৰা আপোনাৰ ধুনীয়া একদম পুৰা নেচাৰেল কিবা বনাই দিয়ে যাতে পাৰ্ক টাইপ মানে এটা বেলেগ আহি যাব আৰু অলৰেডি হৈছেই তো সেইটো কাৰণে ময়ো আহিছোঁ বেলেগৰ ভিডিঅ'ত দেখা পাই চাবৰ কাৰণে আৰু যদি মই চাব আহিছোঁ আপোনালোক দেখাব লাগিবই তো এতিয়া যাই আছোঁ তললৈ অকণমান পানী খচিম বুলি তাকো দেখাম আপোনালোকক মাছ পাইছে না তাতে দ আছে নেকি পানীটো দাদাই মাছ মাৰি আছে মাছ পাব তো এতিয়া ভূটানৰ পানী খচো যাওঁ কি হয় জোচ থাকিলে সব বস্তু সম্ভৱ হয় কিন্তু জোচ আপোনাৰ পজিটিভ জোচ হ'ব লাগিব মানে পজিটিভ এটা এনাৰ্জি লৈ আপুনি নিজকে হেৰি কৰিলোঁ কিন্তু সবচে ডাঙৰ কথা হ'ল কি জানে না মই শিলত খোজকাঢ়ি আছোঁ তো গাইজ আপোনালোকে কমেণ্টত জনাব কেনেকুৱা পাইছে এই জেগাটো এটা সম্পূৰ্ণ নেচাৰেল
মেন মেড আইলেণ্ডৰ পৰা এটা পোনপটীয়া ভিডিঅ' বনাই আছোঁ আপোনালোকৰ কাৰণে তো তাৰ আগতে 360 ভিউটো আপোনালোকে অকণমান এনজয় নেকি এই লেভেল দিলোঁ দিয়ক কেতিয়াবা এনেকুৱা লাগে আৰু আপোনালোকে চাগে এইটো বিচাৰে মানুহৰ ঘূৰিবৰ কাৰণে টাইম নাথাকে কিন্তু আমি টাইমটো ওলোৱাটো বেছি প্ৰয়োজন হয় জানো ময়ো ব্যস্ত হয় ময়ো ইমানখিনি টাইম নাপাওঁ তথাপি যিখিনি টাইম পাওঁ সেনেকৈ আপোনালোকৰ ওচৰত অকণমান নেচাৰৰ মাজত মানে জোচ বঢ়াবৰ কাৰণে জোচ লৈ আপোনালোক দেখাবৰ কাৰণে চেষ্টা কৰি আছোঁ আৰু কৰি থাকিম বুলি আশা ৰাখিছোঁ নিজৰ লগত মই ভাবোঁ যে আৰু 2-3 বছৰৰ পিছত এই জেগাটো ইমানেই পপুলাৰ হ'ব বহুত ভাল লাগিব মানে চাই ৰ'ব এটা ইম্পৰ্টেণ্ট কথা ক'ব আপোনালোকক পাহৰি গৈছোঁ যদি এই জেগাটো আপোনালোকে আহিব বিচাৰে গুৱাহাটীৰ পৰা বাইহাটা চাৰিআলি আহক চাৰিআলিৰ পৰা একদম চিধা আহি যাওক বৰ নদী যিটো মেন মেড ৰিভাৰ আইলেণ্ড গুৰেশ্বৰ হৈ আপুনি পূৰা চিধা আহি যাওক আহি যায় লেফ্ট ছাইড লৈ ল'ব নহ'লে গুগল মেপ ইউজ কৰক আৰামছে পাই যাব এই আছিলে অকণমান বাট মোৰ ইচ্ছা আছিলে ওপৰত ড্ৰোনেদি আপোনাক দেখাম বুলি বাট কি কৰোঁ ভাই দুখীয়া মানুহ না এতিয়া নাই আৰু এইবিলাক দাদা ভাল এনেই অকণমান ব্লগিং কৰি আছোঁ আপুনি ইয়াৰে নে দাদা নলবাৰীত ঘৰ মোৰ গুৱাহাটী হয় পংকজ দা হয় মই যিহেতু ব্লগত কৈয়ে গৈছোঁ আপোনালোকক সদায় আপোনালোকে ব্লগ মানে কিবা কৰি যাওক লাইফত বহুত মানুহ লগ পাব ঠিক তেনেকৈ আজি আমি পংকজ দাক লগ পালোঁ পংকজ দা নলবাৰীৰ হয় ঠিক আছে ধুনীয়া লাগিছে জেগাটো ভাল লাগিছে আগত আপোনাৰ নাগৰাজুলি বুলি জেগাটো নাগজুলি সেইটোত যাইছোঁ এতিয়া অলপমান কৰি অকণমান চাওঁ আৰু ঠিক আছে দাদা থেংক ইউ আহিছোঁ তো পংকজ দাক ইয়াৰ পৰা বাই বাই দিলোঁ এতিয়া ব'লক নাগৰাজুলি টি ষ্টেট আমি চাই আহোঁ ব'লক আগত মানুহজনক পৰিল দাদা দুখ পাইছে নেকি এই অলপ চাইড কৰি লওক হেৰি হৈছিল নেকি সেই নতুন গাড়ী আছিলে চলা সেই পৰি গ'ল সিমানটো মানে তাৰ ভুল আহি গ'লোঁ আমাৰ নাগৰাজুলি টি ষ্টেট Oh my god কি ক'ম আৰু গাইজ ফাইনেলি নাগৰাজুলি টি ষ্টেট আহি পালোঁ যিটো আপোনালোকক দেখাম বুলি ৰাতিপুৱাৰ পৰা প্লেনিং কৰি আছিলোঁ এনেকুৱা টাইমত আহিছোঁ য'ত মানে পুৰা পাত তুলি আছে মানে চাহপাতৰ পুৰা দাদা বঢ়িয়া চব পালে আৰু ফ্ৰেণ্ডলি আৰু আমাৰ পুৰা ফ্ৰেণ্ডলি বহুত দিনৰ মূৰত যদি আপোনালোকে লকডাউনৰ আগত এটা ভিডিঅ' চাইছিলে মই এখন টি ষ্টেট মানে সৰু টি ষ্টেট এখন গৈছিলোঁ আৰু এয়া আমাৰ হৈছে অসমৰ বিউটি অফ নেচাৰ এই হৈছে আমাৰ অসমৰ অসম আছাম আহক অসমৰ বিউটি চাওক আৰু অসমক ধুনীয়াকৈ ৰাখক আৰু অসমৰ টুৰিষ্ট প্লেচটো আপুনি প্ৰমোট কৰিবলৈ চেষ্টা কৰক ড্ৰোন এখন ল'ব লাগিব ড্ৰোন এখন সোনকালে ল'ব লাগিব মানে ওপৰৰ পৰা ভিউটো বাপৰে চবচে মানে মোৰ নিজৰ ইচ্ছা মানে চাবৰ কাৰণে সেইটো তো ইয়াতে বাইদেউহঁতে আছে বাইদেউহঁতে অলপ উঠাবলৈ চেষ্টা কৰোঁ যদি আমাক তেওঁলোকে অলপমান হেৰি কৰে বাইদেউ কেনেকুৱা চলি আছে ঠিক ঠাক বঢ়িয়া চলি আছে বঢ়িয়া ভালকৈ কৰক তো বাইদেউহঁতে অলপ হাঁহি আছে মানে কি কৰি আছে ইয়াতে ভিতৰত যাব একচুৱেলি এলাও নাই নহ'লে মোৰ যাব মন আছিল তেওঁলোকৰ কেনেকৈ কি কৰিছে অকণমান জানিবলৈ চেষ্টা কৰিলোঁ হয় কিন্তু বাট নোৱাৰোঁ আৰু বাইদেউ আছে ভালে চব নাই ৰিপ্লে নাই লাষ্ট পালোঁ আৰু অলপ চেষ্টা কৰিম আগত যায় চেষ্টা কৰাটো বেছি ইম্পৰ্টেণ্ট হয় বাকী যি নহওক ভিডিঅ' মাত্ৰ জচিলা হ'ব লাগে জোচ থাকিব লাগে ভিডিঅ' যাতে আপোনালোকে চাই ভাল পাব লাগে সেইটোৱে মোৰ মেইন মটিভ আৰু মই এইটোৱে ক'ব বিচাৰোঁ যদি এনেকুৱা জেগাত আহে লেতেৰা নকৰিব ভাই কাৰণ ইমান ধুনীয়া জেগা হয় ইমান বঢ়িয়া নেচাৰেল প্লেচ ভালকৈ ৰাখক বাইদেউ থিয়ক বাই বাই যাওঁ দিয়ক বাই বাই ভালকৈ কৰক আপোনালোকে তো এতিয়া অকণমান ভিতৰৰ ফালে অকণমান যাবলৈ চেষ্টা কৰোঁ হা বুজা নাই হা চকলেট এই আজি অনা নাই নহয় নেক্সট আহিম দিয়ক নাই বেলেগ দিনা আহিম আজি মোৰ পইচা নাই দিয়ক বাইদেউ আহিছোঁ আৰু চিৰিয়াছলি গাইজ যদি আপোনালোকে মাইণ্ডটো অকণমান ফ্ৰেছ কৰিব বিচাৰে কাৰণ গমেই পাওঁ ভাই আজিকালিৰ দিনত আপোনাৰ দৰে ময়ো টেনশ্যনত থাকোঁ বা আপুনিও টেনশ্যনত থাকে যেতিয়াই
মানে অকণমান টাইম পায় এনেকুৱা এটা নেচাৰেল জেগাত আহক, অকণমান নিজক নেচাৰৰ লগত ইনভলভ কৰি লওক, মানে চিৰিয়াছলি বহুত শান্তি পাই যাব। আৰু এই ৰিফ্ৰেছমেণ্টটোৱে আপোনাক নিজৰ ডেইলি কাম কৰাত আপোনাক বহুত আগুৱাই লৈ যাব। তো সেইটোৰ কাৰণে মই ব্লগিংটো আৰম্ভ কৰিছোঁ আপোনালোকক দেখাবৰ কাৰণে, লগতে আপোনালোকেও চাই যাওক অসমৰ এনেকুৱা জচিলা ব্লগ দেখাবলৈ চেষ্টা কৰি আছোঁ। চ' গাইজ কেনেকুৱা পাইছে ভিডিঅ'বোৰ জনাব, যদি ভাল লাগিছে প্লিজ এটা লাইক কৰি দিব, আৰু যদি বেয়া পাইছে বা কেনেকুৱা ইম্প্ৰুভমেণ্ট লাগে লাইক নকৰিলেও কথা নাই, ছাবস্ক্ৰাইব নকৰিলেও কথা নাই, কিন্তু গাইজ প্লিজ মোক ফিডবেক লাগে, কাৰণ ফিডবেকটোৱে আমাৰ লাইফৰ বুলিয়েই নহয় চব ক্ষেত্ৰতে বহুতখিনি কামত দিয়ে। কাৰণ যদি আপোনালোকে বেয়া পাইছে, কিয় বেয়া পাইছে সেইটো লিখি দিয়ক, তাৰ ওপৰত মই কাম কৰিম, আৰু তাৰ পিছত আপোনালোকক কেনেকৈ মই ভাল লগা আৰু অলপ জচিলা ভিডিঅ' দিবলৈ পাৰিম সেইটো সদায় চেষ্টা কৰিম। এতিয়া যাই মানে মোৰ কেমেৰাৰ ভিডিঅ' বেটাৰী শেষ হৈ গ'ল আৰু নোৱাৰিম আৰু কৰিব। তো যিয়ে নহওক অকণমান সৰু সুৰাকৈ হ'লেও অলপ কভাৰ কৰিবলৈ চেষ্টা কৰিলোঁ, এয়াই আৰু।